নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। নাছা আৰু ইএছআৰ দ্বাৰা লঞ্চ কৰা ছ'লাৰ অৰ্বিটৰে সৌৰ বিজ্ঞানক এক নতুন গতি দিব। ছ'লাৰ অৰ্বিটাৰৰ এই মিছন মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 2020 চনৰ 10 ফেব্ৰুৱাৰীত নাছা আৰু ইএছএ অৰ্থাৎ ইউৰোপীয়ান স্পেচ এজেঞ্চিয়ে যুটীয়াভাৱে সূৰ্যক অধ্যয়ন কৰিবলৈ এটা মিছন পঠিয়ায় আৰু এই মিছনটো হ'ল ছ'লাৰ অৰ্বিটাৰ। কিন্তু ইয়াৰ পূৰ্বেও নাছাই 2018 চনতো আন এক ছ'লাৰ পাৰ্কাৰ প্ৰ' মিছন সূৰ্যক অধ্যয়ন কৰিবলৈ পঠিয়াইছিল। এই ছ'লাৰ অৰ্বিটাৰটোৰ উদ্দেশ্য হ'ল সূৰ্যক অধ্যয়ন কৰা আৰু তাৰ পাছত সূৰ্যৰ ফলত সৃষ্টি হোৱা সৌৰজগতৰ চাৰিওফালে থকা হেলিঅস্ফিয়াৰ তৰপটোৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰা, যি তৰপে সূৰ্যৰ তৰংগ আৰু চুম্বকীয় আকৰ্ষণৰ সৃষ্টি কৰে আৰু ইয়াৰ উপৰি সূৰ্যৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওপৰতো অধ্যয়ন কৰা। আনহাতে ছ'লাৰ অৰ্বিটাৰটো মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা মিছন। কি কাৰণে যদি কওঁ তেনেহ'লে তাৰ উত্তৰটো হ'ব যে ই হেলিঅস্ফিয়াৰক বিশেষভাৱে অধ্যয়ন কৰিব। সূৰ্যৰ চাৰিওফালে হেলিঅস্ফিয়াৰনো কি কাৰণে গঠন হয় বা সৃষ্টি হয় সেই সকলোবোৰ পৰিঘটনাক তেওঁলোকে অধ্যয়ন কৰিব। ছেটেলাইটটো সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত স্থিৰ কৰিবলৈ প্ৰায় 1 বছৰ সময় লাগিব, অৰ্থাৎ 2020 তেওঁলোকে 10 ফেব্ৰুৱাৰীত ইয়াৰ পৰা লঞ্চ কৰিছে আৰু সেয়েহে 2021 চনত ই নিজৰ কক্ষপথত স্থিৰ হ'ব। ইয়াত যদি মই ইএছএৰ এটা প্ৰতিবেদন দেখাওঁ, পৃথিৱীৰ পৰা এই ছ'লাৰ অৰ্বিটাৰটো প্ৰায় 300 মিলিয়ন কিলোমিটাৰ আঁতৰত থাকিব আৰু এই ছ'লাৰ অৰ্বিটাৰটোৱে যিখিনি ফটো সংগ্ৰহ কৰিব বা তাৰ পৰা যিমানখিনি ডাটা কালেকশ্যন কৰিব সেইখিনি পৃথিৱীত দিবলৈ প্ৰায় 17 মিনিট সময় লাগিব। 2021 চনৰ নৱেম্বৰ মাহত ই নিজৰ কাম আৰম্ভ কৰিব। আনহাতে 2026 চনত এই ছ'লাৰ অৰ্বিটাৰে 22 বাৰ সূৰ্যৰ চাৰিওফালে ঘূৰিব। গতিকে এই ক্ষেত্ৰত ছ'লাৰ অৰ্বিটাৰে নিজৰ মিছন আৰম্ভ কৰিবলৈ কিছু সময় লাগিব। এই ছ'লাৰ অৰ্বিটাৰটোৰ মুঠ ওজন প্ৰায় 1800 কেজি আৰু যাৰ মুঠ খৰচ হৈছে $1.5 বিলিয়ন আৰু ভাৰতীয় টকাত ই প্ৰায় 10,500 কোটি টকা হ'ব। ইয়াৰে নাছাৰ পৰা ব্যয় হৈছে প্ৰায় $383 মিলিয়ন আৰু ইএছএৰ পৰা ব্যয় হৈছে প্ৰায় $877 মিলিয়ন। গতিকে স্পষ্ট যে নাছাৰ পৰা বেছিকৈ ব্যয় কৰা নাই, কাৰণ তেওঁলোকে কেৱল যিটো মিছন ছ'লাৰ অৰ্বিটাৰ তাক লঞ্চ কৰা ৰকেটটোহে কেৱল তেওঁলোকে যোগান ধৰিছে। আনহাতে একেটা সময়তে যদি আমি ভাৰতৰ ইছৰোৰ কথা কওঁ তেনেহ'লে ভাৰতৰ ইছৰোৰ বছৰি ব্যয় হয় প্ৰায় 13,000 কোটি টকা। গতিকে ব্যয়ৰ ক্ষেত্ৰত ভাৰতৰ ইছৰো নাছা আৰু ইএছএতকৈ যে আগত সেই কথা আমি গম পালোঁ। ছ'লাৰ অৰ্বিটাৰৰ সেই সম্পূৰ্ণ মিছনটোত প্ৰায় 17খন দেশে সহায় আগবঢ়ায় আৰু য'ত এছিয়াৰ কিন্তু এখনো দেশ নাই। বিশ্বৰ বিভিন্নখন দেশে সূৰ্যক অধ্যয়ন কৰিবলৈ বিভিন্ন ধৰণৰ মিছন বিভিন্ন সময়ত তেওঁলোকে প্ৰেৰণ কৰিছে, কিন্তু এই ক্ষেত্ৰত আমাৰ ভাৰত ক'ত? গতিকে 2020 চনৰ আৰম্ভণিত যেনেকৈ নাছা আৰু ইএছএৰ ছ'লাৰ অৰ্বিটাৰ মিছন আৰম্ভ হ'ল, ঠিক সেইদৰে ভাৰতৰ ইছৰোৱে 2020 চনৰ শেষত আদিত্য L1 মিছন সূৰ্যক অধ্যয়ন কৰিবলৈ বিশেষভাৱে প্ৰেৰণ কৰিব। আমি যদি অতীতটো চাওঁ তেনেহ'লে নাছা আৰু ইএছএৰ বৰ্তমানলৈকে সূৰ্যক অধ্যয়ন কৰা মিছন 15টাৰো অধিক আছে। আনহাতে আদিত্য L1 হ'ব ভাৰতৰ প্ৰথমটো মিছন। কিন্তু এছিয়া মহাদেশৰ কেৱল ভাৰতেই যে সূৰ্যক অধ্যয়ন কৰাৰ ক্ষেত্ৰত পিছপৰা এনেকুৱা নহয়, চীনৰ স্থানো বিশেষ চকুত দিবলগীয়া। 2020 চনৰ শেষৰ ভাগত ভাৰতে যেনেকৈ আদিত্য L1 প্ৰস্তুত কৰিব, ঠিক সেইদৰে ভাৰতৰ পাছতে 2023 চনত চীনৰ প্ৰথমটো সূৰ্যক অধ্যয়ন কৰা মিছন প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্ৰত চীনে ইএছএৰ লগত যুটীয়াভাৱে এই মিছন প্ৰেৰণ কৰিব। চীন আৰু ইএছএৰ এই মিছনটোৰ নাম স্মাইল ছ'লাৰ উইণ্ড মেগনেটস্ফিয়াৰ আয়নস্ফিয়াৰ লিংক এক্সপ্ল'ৰাৰ। গতিকে এই ক্ষেত্ৰত ভাৰতৰ পাছতে চীনেও সূৰ্যক অধ্যয়ন কৰিবলৈ বিশেষ প্ৰস্তুতি চলাই আছে। কিন্তু এইখিনিতে সকলোৰে মনত প্ৰশ্ন হ'ব যে পৃথিৱীতে ইমান গৰম, গতিকে সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত কিমান গৰম হ'ব লাগিব সেয়া কল্পনাৰ অতীত। কিন্তু এইখিনিতে ইউৰোপীয়ান স্পেচ এজেঞ্চিয়ে জনায় যে ছ'লাৰ অৰ্বিটাৰে যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব তেতিয়া ই প্ৰায় 500 ডিগ্ৰী চেলছিয়াছ উষ্ণতা অনুভৱ কৰিব। কিন্তু 100 ডিগ্ৰী চেলছিয়াছতে পানী বাষ্প হয়, এনে ক্ষেত্ৰত 500 ডিগ্ৰী চেলছিয়াছত এই অৰ্বিটাৰে জীয়াই থাকিবনে? এই প্ৰশ্নৰ যদি আমি উত্তৰ চাওঁ তেনেহ'লে হয়, নিশ্চয় জীয়াই থাকিব, কাৰণ বিজ্ঞানীসকলে স্পেচিয়েল প্ৰটেক্টিভ শ্বিল্ড নামৰ এটা কভাৰ ছেটেলাইটবোৰৰ আগত সংযোগ কৰে। গতিকে ইয়াত যদি মই দেখাওঁ তেনেহ'লে এই বগা যিটো দেখিছে প্লেটৰ নিচিনা সেইটোৱে হৈছে স্পেচিয়েল প্ৰটেক্টিভ শ্বিল্ড আৰু ইয়ে কি কৰিব যে পাছফালে থকা যিমানখিনি মেচিন আছে, কেমেৰা আছে, যিমানখিনি যন্ত্ৰ পাতি আছে সকলোখিনিকে সূৰ্যৰ উত্তাপৰ পৰা ৰক্ষা কৰিব। ছ'লাৰ অৰ্বিটাৰ মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা মিছন, যিটো মিছনৰ পৰা আমি পূৰ্বতকৈ যথেষ্টখিনি তথ্য সূৰ্যৰ পৰা পাম। সূৰ্যৰ দুই মূৰৰ চুম্বকীয় ধৰ্ম কেনেকুৱা সেই বিষয়ে আমি এই নতুন মিছনটোত গম পাম।
লগতে সূৰ্যৰ চাৰিওফালে হেলিঅস্ফিয়াৰ সৃষ্টি কেনেকৈ হয় বা ইয়াৰ কাৰণটো কি, সেই সকলোবিলাক আমি এই মিছনটোৰ জৰিয়তে তথ্যখিনি আহৰণ কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু কথা জানিলে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।